মহান করে তুলেছে। বিশ্ব পারিপার্শ্বিক দিবস 5 জুন তারিখে আমি প্রতি বছর এই গড়িয়াহাটের সকল জ্যেষ্ঠ শিল্পী আছে দুটা দলে সুন্দর জানা পরিবেশ এখন ভাল লাগিছে কিন্তু এযোৰ কিমান মান পৰিব এনে পাব হা ধন্যবাদ আপনাদের ধন্যবাদ জ্ঞাপন করি হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল ভালকৈ ভিডিঅ' কৰিব পৰাই নাই আমি আজি সপৰিয়াল গৈ আছোঁ শংকৰ সংঘৰ অধিৱেশন চাবলৈ আৰু গাড়ীৰ ভিৰ এতিয়াৰ পৰা আৰম্ভ হ'লে তেজপুৰ দোলাবাৰীৰ পৰাই আৰু বহুত চোৱা বাট আছে যাবলৈ এনিৱেজ এইফালে স্পীড ব্ৰেকাৰ আহি গৈছিলে জাৰ্ম লাগি গৈছে দেই অলৰেডি আৰু এইফালে গাড়ীত মা এইফালে পাপা ল'ৰা আগফালে ভাইটি আৰু হাজবেণ্ড চ' আমি ওলাইছোঁ দুপৰীয়াখন ভিডিঅ'টো শেষলৈকে চাব ভালকৈ কৰিব নোৱাৰিম এনিৱেজ যিহেতু ইমান ভিৰ ভাৰৰ মাজত তথাপিও চেষ্টা কৰিম মানে ভিৰ যেন তেন পাৰ্কিং পাইছোঁ আৰু এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শেষলৈকে ভিডিঅ'টো চাব চ' এতিয়ালৈ ৰাখিছোঁ সকলোখিনি আগত দেখুৱাই থাকিম এতিয়া আহোঁ কিছু অতীতৰ কথালৈ ভাইটি আৰু মই যেতিয়া সৰু আছিলোঁ আমি তেতিয়া শংকৰীয়া নাছিলোঁ যেতিয়া ক্লাছ 5 মান পাওঁ অৱস্থা মা পাপা বৈষ্ণৱ ধৰ্মত সোমালে আৰু তেতিয়া আমি মানে বহুত খং কৰিছিলোঁ যিহেতু আমি জাক জমকতা ভাল পাওঁ আৰু মানে মাক কৈছিলোঁ আৰু পাপ দিব তোমালোকক আমুক তামুক কিন্তু লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ ইয়াৰ মহত্ব বুজিবলৈ ল'লোঁ আৰু এতিয়া মই নিজে শংকৰ সংঘৰ এজনী বোৱাৰী হয় শৰণ লৈ থৈছোঁ মই মোৰ মানুহজনেও লৈ থৈছে মোৰ দেউতা বংশত মানে দেউতাহে শংকৰীয়া কিন্তু মোৰ শহুৰ দেউতাৰ বংশত হাড় গুৰি পৰ্যন্ত শিপা পৰ্যন্ত শংকৰীয়া মোৰ শহুৰ দেউতাৰ এনিৱেজ আপোনালোকে জানেনে শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন বছৰি কিয় পতা হয় আচলতে গুৰুজনাই মানে যি সৃষ্টি কৰিলে আমাৰ সমাজখনৰ কাৰণে যিখিনি অৱদান আগবঢ়ালে তাকে যে আমি নতুন প্ৰজন্মই আগুৱাই লৈ যাব পাৰোঁ সেইবাবেই শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন পতা হয় প্ৰথম পাতিছিল 1930 চনত আৰু তেতিয়াৰ পৰা এতিয়া 96 ইয়াৰ্ছ হৈ গ'ল কণ্টিনিউ পাতি আছে আৰু আশা কৰোঁ আপোনালোকৰ ভাল লাগিব ভাল লাগিলে লাইক কমেণ্ট এটা কৰি আৰু
এটা কথা মন কৰিবচোন, আমি প্ৰায় নামঘৰলৈ গ'লে কাছ, সিংহ, হাতী দেখা পাওঁ। আচলতে সেয়া কি বুজাইছে জানেনে? কাছ হৈছে ধৈৰ্যৰ প্ৰতীক আৰু হাতী হৈছে মানে মানুহৰ ইচ্ছা, আকাংক্ষা, লোভ, মোহ, আৰু সিংহ হৈছে মানে একদম ডিভাইন গড, তেখেত শক্তি, গডৰ মানে ভগৱানৰ প্ৰতীক। আৰু মই ভিডিঅ'টো দেখালোঁ আপোনালোকক কাছ, সিংহ আৰু হাতীৰ প্ৰতিচ্ছবিটো ভিডিঅ'তে। ইয়াৰ উদ্দেশ্য হৈছে কি জানেনে? সিংহ আটাইতকৈ ওপৰত কিয় থাকে জানেনে? সিংহ শক্তিশালী ভগৱান স্বৰূপ। সেই সিংহই হাতীক, যোনটো আমাৰ মানুহৰ মনৰ ইচ্ছা, লোভ, মোহ, তাক দমন কৰে। দমন কৰি আমাক শিকায় কাছৰ নিচিনা শান্ত আৰু ধৈৰ্য হ'বলৈ। তেতিয়াহে আমি ভগৱানক পাম। মানে মই বৰ ডাঙৰ কথা এটা শিকিলোঁ, কিতাপত পঢ়িবলৈ পালোঁ, সেইকাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিলোঁ। আশা কৰিছোঁ আপোনালোকৰ জানি খুব ভাল লাগিছে, নজনা কথা এটা গম পাইছে বুলি আশা কৰিছোঁ। চ' ভিডিঅ'ছবোৰ ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ কৈছোঁ, যিহেতু মই নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, প্ৰফেশ্যনেল ক্ৰিয়েটৰৰ নিচিনাটো নহয়, কিন্তু যিমানখিনি পাৰোঁ আপোনালোকৰ মাজত তুলি ধৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। জয় গুৰু শংকৰ, ভগৱানে সকলোৰে মংগল কৰক তাৰে কামনাৰে। আৰু এয়া আহি আমি পালোহি মাৰ্কেট এৰিয়া, ইমান ধুনীয়াকৈ সজাইছে। এয়া সজাইছে কন্যাকাই ছ'চাইটি। নাই সোধা কেনেকৈ কি পচন্দ হৈছে নেকি? আৰু এখেতক চিনি পাইছেনে? আদিবাসী হেয়াৰ অইল যে বিক্ৰী কৰে সেই দাদাজন। আৰু এইফালে আমি হোটেলত সোমালোঁ, ইমানেই বেছি ভোক লাগিছিলে, বহুত টেষ্টি আছিলে। পৰাঠা খালোঁ আমি। 7,000 সুধিলোঁ। মোক একো কিনিয়ে নিদিলা, এতিয়া কি দিবা? কিবা এটা লাগিব মোক। আৰু ফাইনেলি আমি এক্সিবিশ্যন চাবলৈ আহিলোঁ। ইয়াত আহি আমাৰ গুৰুজনাৰ মূৰ্তিভাগ ইমানেই ভাল লাগিলে, কিন্তু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰোঁ বুলি কৈছে। অলৰেডি ষ্টক শেষ হৈ গৈছে। আৰু ইয়াত যিবিলাক সজাই থৈছে সেয়া তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে, প্ৰদৰ্শনী হিচাপে থৈছে। আৰু আমাক যদি লাগে তেওঁলোকে হেনো বনাই দিব। সৰু মূৰ্তিভাগ 3,500 টকা কৈছে, আৰু যদি ডাঙৰ গোটাকৈ লাগে 10,000 টকা লাগিব বুলি কৈছে। আপোনালোকেও যদি বিচাৰে তেনেকৈ মোক কমেণ্ট কৰিব, মই আপোনালোকক তেওঁলোকৰ ফোন নম্বৰ দি দিম। এনিৱেজ, যিহেতু আমাৰ তেজপুৰত নতুন ঘৰ বনাই আছোঁ, মোক এনেকৈ সজাবলৈ ঘৰখন মানে বহুত বেছি মন আছে। আৰু এইফালে ল'ৰাক দেখুৱাবলৈ লৈ আহিলোঁ চক্ৰবেহু। আৰু মানে মই বিচাৰোঁ যে সিও এক্সপিৰিয়েঞ্চ কৰক, সেইকাৰণে বাপেকৰ লগত পঠিয়াই দিছোঁ অলপ খোজ কাঢ়কগৈ বুলি। আৰু এটা কথা আপোনালোকে জানেনে? আপোনালোকে চাগে ভিডিঅ'ত নিশ্চয় দেখিছে, হাজাৰ হাজাৰ লাখ লাখ ভকত বৈষ্ণৱে একেলগে মায়াবিনী গাইছে। মানে কথাষাৰ আচৰিত নালাগেনে? যিসকল ভকত বৈষ্ণৱে নামঘোষা, গীতা, ভাগৱতৰ বা নামৰ অধ্যয়ন কৰি থাকে, নাম চৰ্চা কৰি থাকে, তেওঁলোকে মায়াবিনী গাইছে। যিহেতু মই নিজেও শংকৰ সংঘৰ সদস্যা, মই সুধিছোঁ এয়া কথাটো ভকত এজনক লগ পাই, মানে কিয় এনেকৈ কৰিছে। তেতিয়া তেওঁলোকে কৈছে যে শ্ৰীমন্ত শংকৰদেৱ আৰু জুবিনদাৰ চিন্তাধাৰা একেই আছিলে, একে সমাজ তেওঁলোকে গঢ়িব বিচাৰিছিলে। জাতি নাই, ভেটি নাই, জাষ্ট মানৱতাই শ্ৰেষ্ঠ ধৰ্ম। আৰু সেইকাৰণে জুবিনদাক মানে ইমান ডাঙৰকৈ শ্ৰদ্ধাঞ্জলি দিছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনে। আৰু তাত গৈ জুবিন ক্ষেত্ৰত গৈ হেনো তেখেতক নিমন্ত্ৰণো দি থৈ আহিছে। কথাষাৰ শুনি মোৰ বহুত বেছি ভাল লাগিলে আৰু নিজকে খুব সৌভাগ্য যেন ফিল হৈছে। মানে আমি মানে এনেকুৱা এজন মানে লাইভ, শংকৰদেৱকতো আমি নিজে দেখিবলৈ পোৱা নাই, কিন্তু জুবিনদাক আমি লাইভ দেখিছোঁ, যাৰ চিন্তাধাৰা শংকৰদেৱৰ লগত মিলে। সঁচাকৈ আমি বহুত লাকি বুলি ভাবিব লাগিব। আৰু নতুন এটা ভিডিঅ'ত লগ পাম। ইমানতে সামৰিলোঁ আজিলৈ। বাই বাই। মোৰ ভিডিঅ' যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ জনাইছোঁ কৃষ্ণ জয়।